ধেমাজি জিলা ইউবিপিঅ যে বাৰ্ষিক অনুষ্ঠান এই অনুষ্ঠানত আপোনাক আজিৰ দিনত প্ৰথম দিন আজি চিফ গেষ্ট হিচাপে আপোনাক আমন্ত্ৰিত কৰি আনিছে তাত কি উদ্দেশ্য লৈ আপোনাক মাতা হৈছিল চাওক ধন্যবাদ প্ৰথমতে মই ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যন ধন্যবাদ জনাইছোঁ যে তেওঁলোকে মোক ইয়াতে নিমন্ত্ৰণ জনোৱাৰ বাবে আৰু প্ৰথম কথা আজি আপোনালোকৰ ইয়াত যিটো অনুষ্ঠান আছে তাতে ইউথ কনক্লেভ আছিলে বা যুৱ যিখন সভা হয় বিশেষভাৱে ব্যক্তিগতভাৱে মই নিমন্ত্ৰণ কৰা এটাই কথা যে আমি যোৱা দুটা দশক ধৰি অসমৰ বিভিন্ন ঠাইত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত যুৱক যুৱতীৰ যোগাত্মক দিশেৰে উত্থানৰ কেনেধৰণৰ কাম কৰিব পাৰি তাৰ কাৰণে কিছু প্ৰচেষ্টা চলাই আছোঁ আৰু ইয়াত যিখন ইউথ কনক্লেভ হৈছে ইয়াৰ উদ্দেশ্যটো এইটো যে যিসকল ইয়াত যুৱক যুৱতী আছে তেওঁলোকে একগোট হয় কেনেকৈ নিজৰ কাৰণে বা সমাজৰ কাৰণে আগবাঢ়িব পাৰে তাৰ কাৰণে তেওঁলোকৰ এখন মিটিং আয়োজন কৰা হৈছে আৰু মোক বক্তা হিচাপে নিমন্ত্ৰণ জনোৱাৰ বাবে মই ধন্যবাদ জনাইছোঁ কিয়নো মই মোৰ নিজৰ অভিজ্ঞতা যিখিনি আছে মোৰ সীমিত জ্ঞান আৰু মোৰ অভিজ্ঞতাৰ পৰা মই কিছু কথা ক'ব পাৰিছোঁ আৰু মোৰ ভাল লাগিছে তাতে যিসকল যুৱক যুৱতী আছে বিভিন্নজনে বিভিন্ন প্ৰশ্ন কৰিছে আৰু তাৰ পৰা এইটো কথা গম পোৱা যায় তেওঁলোকে কি বিচাৰে তেওঁৰ আশা আকাংক্ষা কি আছে বা এই আশা আকাংক্ষাবোৰ লৈ গোটেই এটা বৃহত্তৰ জাতি গঠন প্ৰক্ৰিয়াত কি কৰিব পাৰে তাৰ বাবে বিভিন্ন আলোচনা কৰা হৈছে আৰু সেইটো কাৰণে মই পুনৰবাৰ ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যন ধন্যবাদ জনাইছোঁ যে তেওঁলোকে ইমান ধুনীয়াভাৱে ইমান দূৰত অসমৰ একেবাৰে এটা মূৰৰ পৰা এটা মূৰ আহি পায় জোনাই অঞ্চলত ইমান ধুনীয়া এটা অনুষ্ঠান কৰাৰ বাবে মই তেওঁক ধন্যবাদ জনাইছোঁ আৰু ব্যক্তিগতভাৱে ধন্যবাদ জনাইছোঁ মোক নিমন্ত্ৰণ কৰাৰ বাবে যিহেতু আপুনি বড়ো সমাজৰ আজি কিমান বছৰ ধৰি এইবোৰ কাম কৰি বড়ো মই ভালেকেইদিন হ'ল মই বহুত বছৰ আগতে আপোনালোকে ভাল পাব যে জোনাইৰ ওচৰতে চিমেণ্ট চাপৰিত বহু বছৰ আগত 2005 চনতে এনেকুৱা এটা কেৰিয়াৰ সন্দৰ্ভৰ এটা মানে স্কুলত মই আহিছিলোঁ গতিকে সক্ৰিয়ভাৱে নহয় বুলিও মোৰ 16-17 বছৰমান হৈছে মই চাব লাগিব তাৰ আগতে মোৰ লগ বন্ধু বহুত আছিলে কিন্তু একেবাৰে খুব শৃংখলাবদ্ধভাৱে আৰম্ভ যদি তাৰ আগতে বানপানীত কাম কৰিছোঁ বিভিন্ন ঠাইত ৰঙিয়াৰ ওচৰৰ এনেকুৱা বানপানীত প্ৰায় 18-20 বছৰ হৈছে আৰু 20 বছৰ ধৰি আপুনি বড়ো সমাজৰ মাজত কি কৰি আছে আপুনি উন্নতি কিমান দেখিছে ভালেখিনি সলনি হৈছে পৰিৱৰ্তন ইংৰাজী কথা চেঞ্জ ইজ দ্য অনলি আনচেঞ্জেবল আপুনি চেঞ্জক ৰখাব নোৱাৰে কাৰো সাহস নাই আৰু এতিয়া কি আছে আগতকৈ এতিয়া কিয় আমাৰ কাৰণে ভাল যে প্ৰযুক্তিবিদ্যাৰ লগত টেকন'লজি আমাৰ লগত আছে যোৱা এটা দশকত 10 বছৰত বা 15 বছৰত ভালেখিনি সলনি হ'ল স্কুলৰ যিবোৰ বড়ো মিডিয়ামৰ ল'ৰা ছোৱালী মই বিশেষকৈ শিক্ষাৰ কথা কওঁ যিহেতু মই শিক্ষাৰ লগত জড়িত আগতে প্ৰথম ডিভিজন বা ফাৰ্ষ্ট ডিভিজন যিটো কওঁ আমি প্ৰথম বিভাগ উত্তীৰ্ণ হোৱাৰ সংখ্যা কম আছিলে এতিয়া বাঢ়িলে 2005-06 চনত ক'ত 66 বা 66জন আছিলে এতিয়া 1000 পাৰ কৰিছে 1500 হৈছে এইটো এটা ভাল কথা কিন্তু কৰিবলগীয়া ভালেখিনি আছে কাৰণ বড়ো সমাজত যদি ভালদৰে চোৱা যায় যোৱা কেইটামান বছৰত ৰাজনৈতিকভাৱে বহুতখিনি কাম হৈছে ভালো হৈছে বেয়া হৈছে সুপ্ৰশাসনৰ কিছু অভাৱ আছে বুলি ভাবোঁ তথাপিতো যে জাতীয় যিবোৰ সংগঠন আছে ইউবিপিঅ হওক অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন হওক এনেকুৱা তেওঁলোকে কিন্তু খুব ভাল কাম কৰি আছে তেওঁলোকে যুৱক যুৱতীৰ বাবে বা সমাজৰ উন্নয়নৰ বাবে কাম কৰি আছে আৰু ভাবোঁ এইটো এটা খুব ভাল চিন যে আপুনি ইউবিপিঅ যিটো ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যনে এখন যদি মিটিং কৰে যিমানেই মানুহ গোট খাব মিত্ৰতা বাঢ়িব বাকী মই নকওঁ যে কিবা ডাঙৰ সলনি কৰিব নালাগে আমি দুজন ব্যক্তিয়ে যদি মিত্ৰ হিচাপে ভালদৰে থাকিব পাৰোঁ সেনেকৈ আমি সমাজখন গঢ়িম আৰু সমাজ গঢ়াৰ বাবে খুব মানুহ যে চোকা হ'ব লাগিব খুব ধনী হ'ব লাগিব এনেকুৱা কোনো কথা নাই মানুহ আমাৰ বিভিন্ন অভিজ্ঞতা আছে বিভিন্নজনৰ জ্ঞান আছে কিছুমান খেতিয়ক কৰিছে সকলোৱে যেতিয়া আমি একগোট হওঁ পুৰুষ মহিলা ছাত্ৰ ছাত্ৰী যুৱক যুৱতী একগোট হৈ যেতিয়া আমি কাম কৰোঁ এইটো ডাঙৰ সাহস আৰু ইয়াত যদি আমি ভালদৰে আলোচনা কৰোঁ ইয়াৰ পৰা আমি গোটেই জাতিটোক বৃহত্তৰ বড়ো জাতি হওক বা বৃহত্তৰ অসমীয়া জাতিক এটা গঠনত আমি সকলোৱে সক্ৰিয়ভাৱে খুব যোগাত্মক দিশেৰে অংশগ্ৰহণ কৰিব পাৰোঁ ব্যক্তিগত হিচাপে সমাজৰ কাৰণে কি কাম নাই সেইটো মই একো কোৱা নাই মই এইটো নুসুধিব মই যত্ন কৰি আছোঁ ঘূৰিছোঁ ফুৰিছোঁ মোৰ এটাই মন যে ঘূৰি ফুৰি ভাল পাওঁ আৰু ভাল য'ত কাম হৈ আছে শিকি আছোঁ আশা কৰোঁ আৰু কেইবছৰ পিছত কিবা এটা ৰিজাল্ট ওলাব কিন্তু এতিয়ালৈকে ৰিজাল্ট একো নাই গতিকে একো কৰিব পৰা নাই কিন্তু এটাই হৈছে কিছু অভিজ্ঞতা হৈছে শিকি আছোঁ আৰু আশা কৰোঁ যে অনাগত দিনত নিশ্চয় কিছু সফল হ'ম এতিয়ালৈকে কিন্তু সফল হোৱা নাই ধেমাজি জিলা কুস্তিপুरुष सुबुं आफाद बेयो 30 बोसोरारि बे आफादा दिनै मा थांखि लानानै बे दिनैनि हाबाफारिखौ खुंनाय जादों खौसेथि बर' सुबुं आफादनि 30 नै बोसोरारि जथुम्मा जिथु टार्मिनेटिं दिनै जोंनि गुबै थांखियानो जाहैबाय जे बिटिसिनि बायजोआव प्राय गं 21 जिल्लायाव प्राय 10 लाखनिबो बर' सुबुं थाबाय किन्तु बिटिआर सुक्ति जाब्लाबो माखासेया हयथ' दा बिनि आवथायाव थाबावगोन
बेनि थाखाय राजखान्थियारि सामाजिक बा रांखान्थियारि मोनथायनि थाखाय जों नांबोगासिनो दं 2014 मायथाइनिफ्रायनो जोङो बे खौसेथि बर' सुबुं आफादखौ दानानै गं 21 जिल्लायाव जों खामानि मावबाय थादों आरो बिनि थाखाय राजखान्थि मोनथाय हिसाबै जों बर' कसारि अट'नमास काउन्सिल जों नागिरबाय थादों दिनै बेखौ बिटिआर सुक्तिजों लाफानानै बे बाहेरनि बर'फोरनोबो मोनसे राजनैतिक मोनसे अधिकार मोनथाय जिहेतु बर' कसारि वेलफेयार काउन्सिल मोनसे होनो नागिरदों जों बेखौ बरायदों आरो बेजों लोगोसे बे जायोब्ला जोंनि बेयाव थामोनथा जिथु रायजो जानाय बे गोजोर जागोन जा मोनसे आसा दं रांखान्थिबाबो जों जौगानो हागोन जोंनि हारिमुफ्रा जों जौगानो हागोन जों बेखौ आसा फारिनानै दिनै बे मिटिंखौ लिंनाय जादों आरो बेजों लोब्बा लाखिनानै जिहेतु आइजो अनसाय आफादा जोंजों थाफाबाय थायो मोनफ्रोमबो प्रग्रामाव जों बिथांमोननि 14 बोसोर सालाय जों जथुम्माखौबो खुंफानाय जादों खालि बे आन्दलनाव जोंल' नङा बे आन्दलनाव जोंजों जागायजेननायनिफ्रायनो बर' थुनलाइ आफादा जोंखौ मदद होबोबाय थादों XBLTफ्रा मदद होबाय थादों सारेन्डार एनडिएफबिआ जोंखौ मदद होबोबाय थादों आइजो अनसाय आफादा मदद होबाय थादों धोरोमारि आफादफोर बाथौ महासभा ब्रह्म धर्म परिचालना कमिटि गुबुन गुबुन आफादफ्रा जों जयैनो खामानि मावबाय थादों आरो उनहालागै जोङो खौसेथिनि थाखाय जयैनो खामानि मावलांबाय थागोन होननानै मोनसे मेसेज होनो होननानै दिनै बे कनफारेन्सखौ लानाय जादों जुनायाव आरो दिनै गिबि सान हिसाबै लाइमोननि मोनसे मेहेरगोनां मेल लादों होननानै मिथिदों बेयाव माबायदि थांखिखौ लानानै बे लाइमोननि सेमिनारखौ लानाय जादों जिहेतु दिनै नों नाय यां स्ट्रे जायखौ होनना बुङो थारमाने जुब बिशृंखल होनना बुङो थारमाने सेंग्राफोरा थारमाने दिनै ड्राग्स एडिक्टेड जादों सोरबा गाज्रि लामाजों थांदों बेफोरखौ होबथानो थाखाय जाहाथे जोंनि समाज दानायाव जाहाथे गोग्गो मोनसे समाज दानो हायो बेनिखायनो बेफोरखौ सिन्था खालामनानै दिनै रन्जन के बरुवा सारखौ जों लिंहरदों थारमाने इयुथ कनसाल्टेन्ट बिसोरना माखासे बोसोन होनो थाखाय जोंनि मिरु आफादनि नेहाथारि सुक्रेस्वर गयारि बिथांखौ जों लिंना लाबोदों आरो अनिल बसुमतारी फैनो गोनां फैयाखै खिन्थु बेफोरनि गेजेरजों जाहाथे जों सेंग्राफोरखौ गोग्गो आखल दानायाव आरो फरायनायाव जों मादि फरायनांगोन आरो गावनि लाइफखौ बोरै बानायनांगोन बेफोरखौ नोजोर बोनानै बे प्रग्रामखौ लानाय जादों आरो बर' वेलफेयार काउन्सिल बेयो माब्ला दाफुंगोन बेनि दाथ' गभर्नमेन्टआ जोंनो मेसेज होदों दे फैगौ मार्च दानाव जानो गोनां जितु बाजेट सेसन बेयावनो फुल फ्लेजेड मोनसे माबा बिल उत्थापन खालामनानै बेखौ बाजेटआव हमनानै जोंनो बेखिनिखौ होनो होननानै बिथांमोना रादाय होदों